বজাৰ মূল্য। আৰু আজি এক গোপনীয় সূত্ৰৰ পম খেদি তিনিচুকীয়া সদৰ আৰক্ষীৰ লগতে আমাৰ হিজুগুৰি আৰক্ষী আৰু আমাৰ CRP বাহিনী সকলোৱে মিলি জইণ্ট অপাৰেশ্যন চলায় আৰু জইণ্ট অপাৰেশ্যন চলাই পেলাই এই 3গৰাকী মহিলা ডিমাপুৰৰ পৰা তেওঁলোকে ড্ৰাগছ কেৰি কৰি লৈ আহিছিলে। মহিলা কেইগৰাকী হৈছে কুমাৰী চেত্ৰী, চলমা বেগম আৰু ধনমায়া চেত্ৰী। তেওঁলোকে লৈ আহিছে ড্ৰাগছ আৰু ড্ৰাগছখিনি প্ৰত্যেকে চাবোনৰ বক্সত 1 পেকেটকৈ 8 পেকেট লৈ আহিছিল। টোটেল 24 পেকেট ড্ৰাগছ লৈ আহিছিল আৰু ড্ৰাগছৰ টোটেল কুৱেণ্টিটি হৈছে 312.67 গ্ৰাম। 312.67 গ্ৰাম এইটো কমাৰ্চিয়েল কুৱেণ্টিটি বুলি কয় আৰু এইটো তিনিচুকীয়া পুলিচৰ কাৰণে বৃহৎ সাফল্য, কাৰণ তেনেকৈ খুব কমেই কমাৰ্চিয়েল কুৱেণ্টিটি উদ্ধাৰ কৰা হয় আৰু এই কমাৰ্চিয়েল কুৱেণ্টিটি উদ্ধাৰ কৰা হৈছে আজি। ইয়াৰ উপৰি দুজন কাকপথাৰৰ পৰা ডিৰাকৰ পৰা আহিছিলে তুলেন হাজৰিকা এওঁলোকক ষ্টেচনৰ পৰা ৰিচিভ কৰি লৈ যাবলৈ আহিছিল। লগত তৰুণজিৎ সোণোৱাল আহিছিলে। তৰুণজিৎ সোণোৱালে তেওঁৰ কিয়া গাড়ীখন লৈ আহিছিলে। তেওঁৰ গাড়ীখনৰ নম্বৰ হৈছে AS23AE2188। এই গাড়ীখনত তেওঁলোকে ড্ৰাগছ সৰবৰাহ কৰি